আপোনালোক সকলোকে কাৰ্বি কালচাৰেল সোসাইটিৰ এই কাৰ্বি পিপলছ হলৰ এই সন্মানীয় ভৱনলৈ আদৰণি জনাইছোঁ। ইতিমধ্যে অসমৰ ৰাইজ অৱগত হৈছে যে অসমৰ সকলো জনজাতিক লৈ এক উমৈহতীয়া সাংস্কৃতিক মহাসভা গঠন কৰা হৈছে আৰু অসম জনজাতি সাংস্কৃতিক মহাসভা নামেৰে গঠিত এই সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল সোসাইটিৰ সহযোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আমি প্ৰথমবাৰৰ কাৰণে তাৰালাংচুৰ এই সাংস্কৃতিক প্ৰকল্পৰ চৌহদত এখনি জনজাতি সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰিছোঁ। কাইলৈ অৰ্থাৎ 13 ডিচেম্বৰ তাৰিখৰ পৰা 15 ডিচেম্বৰ তাৰিখলৈকে তিনিদিনীয়াকৈ এই জনজাতি সাংস্কৃতিক সমাৰোহ আমাৰ উদযাপন হ'ব। ইয়াৰ কাৰণে কাৰ্বি আংলং জিলাৰ সকলো জনজাতিক লৈ আমাৰ যিখন জিলা সমিতি গঠন কৰা হৈছে, এই জিলা সমিতিখনৰ সহযোগত অসম জনজাতি সাংস্কৃতিক মহাসভাই কাৰ্বি কালচাৰেল সোসাইটিৰ লগত কেইবাবাৰো আমি আলোচনা কৰি এই জনজাতি সাংস্কৃতিক মহাসভাক কেনেকৈ সুন্দৰকৈ আগবঢ়াব পাৰি তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে এই জনজাতি সাংস্কৃতিক সমাৰোহলৈ অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাৰ পৰা শিল্পী দল আৰু আমাৰ প্ৰতিনিধিসকল আহিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। এনে এক শুভক্ষণত আমি ভাবিছোঁ যে আপোনালোক সংবাদ জগতৰ সকলোকে আমাৰ যে এই উৎসৱৰ যি বতৰা, সেই বতৰা আপোনালোকৰ সৈতে আমি বিনিময় কৰোঁ আৰু সেইকাৰণে আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকে জানে যে অসমৰ যিমানবিলাক পাহাৰ ভৈয়ামৰ জনজাতি আছে আৰু যিসকল জনজাতিক ভাৰতৰ সংবিধানে জনজাতি হিচাপে স্বীকৃতি দিছে, সেই জনজাতিসকলৰ মাজত যিটো ভাতৃত্বৰ বুজাবুজি, মৰম চেনেহৰ যিটো সম্পৰ্ক আৰু সকলোৰে নিজৰ নিজৰ যি সাংস্কৃতিক সমল আছে, লোক সংস্কৃতি আছে, ইয়াক কেনেকৈ সুন্দৰকৈ সুস্থ ৰূপত ধৰি ৰাখিব পাৰি, কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি, প্ৰসাৰ কৰিব পাৰি, কেনেকৈ সংৰক্ষণ কৰিব পাৰি, এই দিশত আমি মনোনিৱেশ কৰিছোঁ। আৰু তাৰ লগে লগে অসমৰ সকলো জনজাতিৰ মাজত যিসকল সাংস্কৃতিক কৰ্মী আছে, যিসকল শিল্পী আছে, যিসকলে নীৰৱে গোটেই জীৱনটো নিজৰ জাতিটোৰ যি কৃষ্টি সংস্কৃতি তাৰ বিকাশৰ কাৰণে কাম কৰি আহিছে, তেনেসকল ব্যক্তিকো আমি এই সাংস্কৃতিক মহাসভাৰ মঞ্চলৈ মাতি আনি সম্বৰ্ধনা দিয়াৰ কাৰণে, সন্মান জনোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কাইলৈৰ পৰা যিখন আমাৰ ইয়াতে তিনিদিনীয়াকৈ সাংস্কৃতিক সমাৰোহ আৰম্ভ হ'ব, কাইলৈ সন্ধিয়া প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ব। প্ৰতিনিধিসকলৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকলৰ পঞ্জীয়ন আৰম্ভ হ'ব আৰু পৰহিলৈ অৰ্থাৎ 14 ডিচেম্বৰ তাৰিখে পুৱা 8 বজাত আমি সকলোৱে সমবেত হ'ম আৰু 8:30 বজাত আমাৰ যি জাতীয় গৌৰৱ ধ্বজা, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ গৌৰৱ ধ্বজা যিখন পতাকা, লগতে কাৰ্বি সাংস্কৃতিক সমাজ, কাৰ্বি কালচাৰেল সোসাইটিৰ যিখন জাতীয় ধ্বজা, যিখন ফ্লেগ, এই দুইখন ফ্লেগ আমি একেলগে ৰাইজৰ উপস্থিতিত আমি উত্তোলন কৰিম। আৰু তাৰ পিছতেই আমাৰ বিভিন্ন কাৰ্যসূচী আছে। সেই কাৰ্যসূচীৰ মাজেৰে প্ৰথম উল্লেখনীয় কাৰ্যসূচী হ'ব যে যিবিলাক আমাৰ নতুন নতুন জিলা সমিতি গঠন কৰা হৈছে, এই জিলা সমিতিসকলৰ বিষয়ববীয়াসকলক লৈ আৰু লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা দলসমূহৰ যিবিলাক প্ৰতিনিধি আহিছে, এই প্ৰতিনিধিসকলক লৈ কেন্দ্ৰীয় যিখন কাৰ্যনিৰ্বাহক সমিতি, সেই সমিতিখনে এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছোঁ। তাৰ পিছতেই 11 বজাৰ লগে লগে আমি এখন বৰ সুন্দৰ আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। সেই আলোচনা চক্ৰৰ বিষয় হ'ল অসমৰ জনজাতিসকলৰ মাজত সাংস্কৃতিক ঐক্যৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কৰ্মসূচী। এই এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আলোচক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ কাৰ্বি আংলঙৰে গৌৰৱস্বৰূপ ডক্টৰ প্ৰেমানন্দ মুছাহাৰী, যিগৰাকীয়ে ইতিমধ্যে তেখেতৰ সাহিত্য কৰ্মৰ কাৰণে সাহিত্য অকাডেমীৰ বঁটা
তেওঁ লাভ কৰিছে সেয়া আমাৰ সকলোৰে কাৰণে সাহিত্যকৰ্মীৰ কাৰণে গৌৰৱ আৰু লগতে আৰু এগৰাকী আলোচক আমি আমন্ত্ৰণ কৰিছোঁ তেখেত হ'ল বকলীয়া নিবাসী এগৰাকী স্কুলৰ প্ৰধান শিক্ষক মই স্কুলখনৰ নামটো এই মুহূৰ্তত হঠাৎ মনলৈ অহা নাই মোৰ চিকাৰী গেট হাইস্কুলৰ তেওঁ প্ৰধান শিক্ষক খয়া সিং হানছে ডাঙৰীয়ায়ো এই বিষয়টিত আলোকপাত কৰিব তাৰ পিছতে আমি দুপৰীয়া 2 বজাত আমাৰ যি মূল উদ্দেশ্য জনজাতিসকলৰ যি লোককৃষ্টি লোক সংস্কৃতিৰ সমাৰোহ সেই সমাৰোহ আমি আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু এই সাংস্কৃতিক সমাৰোহৰ শুভ উন্মোচন কৰিব আমাৰ সকলোৰে আদৰৰ আমাৰ সকলোৰে সন্মানৰ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই আৰু এই সাংস্কৃতিক সমাৰোহ উন্মোচন কৰাৰ বিভিন্ন ঠাইৰ পৰা অহা যিসকল লোক সংস্কৃতিৰ দল আছে তেওঁলোকে লোকনৃত্যৰ ইয়াতে প্ৰদৰ্শন আৰম্ভ কৰিব আৰু এই লোককৃষ্টিৰ সমাৰোহৰ সামৰণিৰ লগে লগে সন্ধিয়া আমি এটা অলপমান সুগম সংগীতৰ নিচিনাকৈ আমি কেৱল লোক সংস্কৃতি লোকগীতৰ মাজতে আবদ্ধ নাথাকি সন্ধিয়া সময়ত যাতে কিছু সময়ৰ কাৰণে আমি সকলোকে মনোৰঞ্জন দিব পাৰোঁ তাৰ কাৰণে এক আমি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ এয়া হ'ল 14 তাৰিখৰ কথা 15 ডিচেম্বৰৰ পুৱা আমি ৰাতিপুৱা কিছুমান সামাজিক আমাৰ ইয়াতে কাম আমি হাতত গ্ৰহণ কৰিছোঁ তাৰে উল্লেখনীয় কাম হ'ল যে আমি চৌহদটো আমি নিজৰ যিসকল শিল্পী আছোঁ বিষয়ববী আছোঁ সকলোৱে মিলি সেইদিনাখন আমি এই চৌহদটো পৰিষ্কাৰ কৰাৰ কাৰণে আমি এক চাফ চিকুণতাৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু 10 বজাৰ লগে লগে আমি দ্বিতীয় দিনাৰ যি লোককৃষ্টিৰ সমাৰোহ সেই লোকনৃত্যৰ সমাৰোহ আমি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰিম 15 তাৰিখে পুৱা 10 বজাত এই অনুষ্ঠান চলি থাকিব আৰু দুপৰীয়া 2 বজাত আমাৰ যি এই সাংস্কৃতিক সমাৰোহৰ মুকলি সভা হ'ব এই মুকলি সভাৰ কাৰণে ইতিমধ্যে আমি অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জনজাতিৰ যিসকল আমাৰ জনজাতিৰ আমাৰ যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে যেহেতু আমি অকল জনজাতিৰ সাংস্কৃতিক ক্ষেত্ৰৰ কাৰণে কাম কৰিবলৈ ওলাই আছোঁ সেয়েহে অসমৰ বিভিন্ন জনজাতিৰ কাৰণে বিভিন্ন অঞ্চলত যিবিলাক স্বায়ত্তশাসিত পৰিষদ আছে এই পৰিষদসমূহৰ যি কৰ্তৃপক্ষ আছে CEM আছে তেখেতসকলকো আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই মুকলি সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব মুখ্য অতিথিৰূপে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই আপোনালোকে জানি ভাল পাব যে এই মুকলি সভাতেই আমি যিদৰে উল্লেখ কৰিলোঁ যে অসমৰ বিভিন্ন জনজাতিৰ মাজত নীৰৱে যিসকলে লোক সংস্কৃতিৰ কাৰণে কাম কৰি আছে তেখেতসকলক আমাৰ এই মহাসভাৰ মঞ্চলৈ মাতি আনি তেখেতসকলক আমি সন্মান প্ৰদৰ্শন কৰিম আমি সামাজিকভাৱে আমি স্বীকৃতি প্ৰদান কৰিম এনে এটা কাৰ্যসূচী আমাৰ মুকলি সভাত থাকিব আৰু আপোনালোক সকলোৱে শুনি ভাল পাব যে এইবাৰ আমি 3 গৰাকী ব্যক্তিক কাৰ্বি আংলং জিলাৰ পৰাই 3 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ তেখেতসকল হ'ল আমাৰ কাৰ্বি সমাজৰ শ্ৰী ৰয় ইংঘি ডাঙৰীয়া তিৱা সমাজৰ পৰা লুকাছ মাদাৰ আৰু বড়ো সাহিত্য সংস্কৃতিৰ জগতৰ এগৰাকী মুধাফুটা ব্যক্তি ডক্টৰ প্ৰেমানন্দ মুছাহাৰী ডাঙৰীয়া তাৰ উপৰিও আমি সন্মান জনাম বিগত বছৰত যোৱা বছৰটোত অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা আপোনালোকৰ মৰমৰ জ্যেষ্ঠ শিল্পী পখিলা লেকথেপী বাইদেউ আৰু তাৰ উপৰিও আপোনালোকে জানি ভাল পাব আমাৰ এই 3 দিনীয়া সাংস্কৃতিক সমাৰোহ এই সমাৰোহ আপোনালোক সকলোৰে মাজত অসমৰ ৰাইজৰ সকলোৰে মাজত চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি এখনি খুব সুন্দৰ স্মৃতি গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াইছোঁ স্মৃতি গ্ৰন্থৰ নাম হ'ল কাৰ্বিসকলৰ সংস্কৃতিৰ আদিপুৰুষ ৰাংচিনাৰ নামেৰে আমি এই স্মৃতি গ্ৰন্থৰ নামাকৰণ কৰিছোঁ এই ৰাংচিনা স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব কাৰ্বি সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰী কামসিং হানছে ডাঙৰীয়াই আৰু এটা আপোনাৰ উল্লেখনীয় সুন্দৰ খবৰ আছে এই স্মৃতি গ্ৰন্থ উন্মোচনৰ পিছতেই আমাৰ
জনজাতি সাংস্কৃতিক মহাসভাৰ মুখ্য উপদেষ্টা আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ সন্মানীয় সভাপতি শ্ৰী চন্দ্ৰ সিং ক্ৰ' ডাঙৰীয়ৰো এখন গ্ৰন্থ এই মুকলি সভাতে আমি উন্মোচন কৰিম। আৰু এই ধৰণেৰে আমাৰ যি মুকলি সভা সেই মুকলি সভা সামৰণি পৰিব। আৰু আপোনালোকক আৰু এটা কথা আমি জনাবলৈ বিচাৰিছোঁ যে এই মুকলি সভালৈ আমি কাক কাক নিমন্ত্ৰণ কৰিছোঁ। মুখ্য অতিথিৰূপে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ উপৰিও আমি আমন্ত্ৰণ জনাইছোঁ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেখেতক লগ ধৰিছোঁ। আমাৰ যিদিনা মূল সভা অনুষ্ঠিত হ'ব 15 তাৰিখে, সেইদিনাখন তেখেতৰ 4 বছৰীয়া কাৰ্যকালৰ সম্পূৰ্ণ হ'বৰ কাৰণে অন্য এক ডাঙৰ ৰাজহুৱা সভাত তেখেতে ব্যস্ত থাকিব। সেয়েহে আমাৰ ইয়ালৈ তেখেতে আহিব নোৱাৰি এটা শুভেচ্ছা বাণী পঠাইছে। সেইদিনাখন সেই সভাতে পাঠ কৰি শুনাম। তাৰ লগত আমি নিমন্ত্ৰণ জনাইছোঁ আমি যি দেউৰী স্বায়ত্তশাসিত পৰিষদ তাৰ মুখ্য যিগৰাকী কাৰ্যবাহী সদস্য শ্ৰী ভৈৰৱ দেউৰী, তেখেতক নিমন্ত্ৰণ কৰিছোঁ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ। আৰু একে নামৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাইছোঁ। লগতে নিমন্ত্ৰণ জনাইছোঁ তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াক। তাৰোপৰি আমাৰ অসমৰ অন্যান্য যিবিলাক জনজাতি উন্নয়ন পৰিষদ আছে, এই জনজাতি উন্নয়ন পৰিষদসমূহৰ যিসকল অধ্যক্ষ আছে তেখেতসকলৰ মাজৰো আমি কেইবাগৰাকীক এই সভালৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে আশা ৰাখিছোঁ ইয়াৰ উদ্দেশ্য এইটোৱেই যে এই অনুষ্ঠানসমূহৰ মাজেৰে এই স্বায়ত্তশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদসমূহৰ মাজেৰে আমাৰ যি অসমৰ সকলো জনজাতিক একেখন মঞ্চত থিয় কৰোৱাৰ আমাৰ যি উদ্দেশ্য আৰু ইয়াৰ মাধ্যমেৰে সকলো জনজাতিক একগোট কৰাৰ কাৰণে ভাতৃত্ববোধৰ বান্ধোন সবল শক্তিশালী কৰিবৰ কাৰণে আৰু ইয়াৰ জৰিয়তে যাতে জনজাতিসকলৰ মাধ্যমেৰে অসমৰ সমগ্ৰ যি জাতিসত্তা বৃহত্তৰ অসমীয়া জাতি, এই অসমীয়া জাতিক যাতে আমি অধিক সবল আৰু সুস্থ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই সামান্য ক্ষুদ্ৰ প্ৰয়াস। আমি ভাবোঁ যে আমি যিখিনি কাৰ্যসূচী হাতত লৈছোঁ সেইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ যাওক, আপোনালোকে আমাক সহযোগিতা আগবঢ়াওক আৰু আমাৰ এই 3 দিনীয়া যি কাৰ্যসূচী আছে এই কাৰ্যসূচীত আপোনালোক সকলোৱে আহি অংশগ্ৰহণ কৰক। আমি বাধিত হ'ম। আমি আপোনালোক সকলোৰে আজি এই যি সংবাদমেল আয়োজন কৰিছোঁ ইয়াত উপস্থিত থকাৰ কাৰণে আপোনালোক সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।